আজি ৰাতিপুৱা অলপ সোনকালে সাৰ পালো আৰু গা মূৰ ধুই চিধাই গলো গোসাঁই সেৱা কৰিবলৈ। সময়মতে বহুত বস্তু পৰিৱৰ্তন হয় আমাৰ জীৱনত, বহুত বস্তু সলনিও হয়। যিখিনি বস্তু সৰুতে কৰি ভাল পাইছিলো সময়ৰ লগত সেইখিনিও নাইকিয়া হৈ গ'ল। সৰুতে যেতিয়া জন্মদিন আহিবলগীয়া হয় তাৰ এমাহৰ আগৰ পৰাই এক্সাইটমেণ্ট থাকে, স্কুললৈ কি পিন্ধি যাম, চকলেট কি লৈ যাম। এতিয়াচোন জন্মদিন দিনাও একোৱে ভাল নালাগে। এইটো সময়তে বুজি পোৱা যায় যে আমি এতিয়া ডাঙৰ হলো, এতিয়া এখোপামান দায়িত্ব লৈ আগবাঢ়িব লাগে। এইবিলাকৰ কাৰণে সময়ে নোলায়। এনেকুৱা সময়ত এইটো অনুভৱ হয় যে লাইফটোত কিবা মিছ কৰিছো নেকি। তাৰ পৰা মনলৈ এইটোও আহে যে এইবিলাকৰ পাছত দৌৰি থাকিলে দায়িত্বৰ পাছত কোন দৌৰিব। তাৰ পাছত এইটোও ভাবোঁ যে দায়িত্বৰ পাছত দৌৰোতে দৌৰোতে জীৱনটো শেষ হৈ যাব নেকি। এইবিলাক কথা যে একেবাৰে উপায়হীন। নিহাৰিকা ৰয়, দীপশিখা দাস, চেহনাজ, আজিলৈ ইমানেই।